এই তই মই এপিনে আছোন এই তই মই কৈ নাথাকিবি দেই তই নিজে ভেবে দিছা মোক তই মই ক'বলৈ আহিছ আৰু আজি খোৱা এটা খাম বুলি আহিছ তই খাবলৈ নাখাৱ ক খাওঁ যদি ধংগে বল সোনকালে তই সেইপিনে যা সেইপিনে কুকুৰা নাই যায় এইপিনে তুই এই ল'ৰা ছোৱালীকেইটাৰ পৰা অকণো শান্তি নাই অ' কুকুৰাকেইটাইও শান্তিত থাকিবলৈ নাপায় কি কৰি ফুৰিছে জানো হে কুকুৰাকেইটা কিয় খেত থাকিব লাগে তহঁতি হে কাম বন নাই গোটেই বাৰীয়ে বৰণীয়ে ঘূৰি ফুৰি আহিলি তলকে ঘৰত আহি আকৌ কুকুৰাকেইটাকো শান্তিত থাকিবলৈ দিয়া নাই হে কুকুৰাকেইটা পুহিছোঁ মই দুপইচা পাম বুলি বস্তু যিহে দাম বাঢ়িছে ইফালৰ পৰা সিফালে খালি মানে এই ল'ৰা ছোৱালীকেইটা কৈছোঁ নহয় মোৰ মূৰটো খাই দিলে আৰু দেই হেৰি শুনিছেনে আপুনিনো ক'ত আছে এই ল'ৰা ছোৱালী হ'লে কি কৰিছে দেখা নাই জানো এইফালে আহক হে ইমান চিঞৰিছা যে ইমান চিঞৰি কথা কৈছা কি হ'লো কিহৰ ইমান খৰচ লৈছেনো হেৰি দেখা নাই জানো এখন দেখ মানুহজনী ঘৰৰ পৰা ওলাই গ'লো আহি এইখন দেখিছোহি আপুনি বাৰু ভিতৰত সোমাই কি কৰিছে ল'ৰা ছোৱালীকেইটা বাহিৰত এইবোৰ কি হুলস্থুল কৰিছে দেখা নাই কুকুৰাকেইটা এনেকৈ খেদি লৈ ফুৰিলে বাৰু ইহঁতি বাৰু লোকৰ ঘৰলৈ নাযাবগৈনে বাৰু হে পেটতে কণী ভাঙি কুকুৰা মৰিব নাই বাৰু আপুনি বাৰু কি কৰি থাকে বাৰু হয় মই সিহঁতক মাতিছোঁ ঐ তই মই তহঁতি এইপিনে আহচোন চাওঁ কি উৎপাত কৰিছ তহঁতি কেলৈ উৎপাত কৰিছ এইপিনে আহ কেনি গ'ল মই নাজানো দেই বায়েও কুকুৰা খেদিম বুলি কোৱা কাৰণেহে মই কৈছিলোঁ অকলে মই কুকুৰা খেদা নাই নহয় কিবা কুকুৰা এটা খাওঁ লাগিছিলে তাইও খাম বুলি কোৱা কাৰণে দুইটাই খেদিছিলোঁ তাই টেঙা আনিবলৈ গ'ল তই মৌচুমী টেঙা এবাৰ মই মাতিছোঁ তাইক ঐ কমলা ক'ত গ'লি তই এইপিনে ৰাতিপুৱা দিনটোলৈ টেঙা খাবলৈ গ'লি হে ইফালে কুকুৰা খেদি আছ সোনকালে ঘৰলৈ যাওঁ নেকি তই হা ইমানকৈ টেঙাবোৰ সদায় খাই থাকিলে তোৰ তেজপনীয়া হ'ব নাই হে বেমাৰী হ'লে ক'ৰ পৰা পইচা পাম মই মেডিকেল নিবলৈ হে টেঙাবোৰ নাখাবলৈ সদায় কৈ থাকোঁ তাই সদায় টেঙা ইমান টেঙা খক লাগিছে এজনী টেঙা ভূতে পালে নেকি ঠিক নাই এইজনীক হ'ব দিয়া ইমানকৈ গালি চালি পাৰি থাকিব নালাগে সিহঁতক টেঙা খালে আজিৰ পৰা নাখাবি তহঁতি আৰু ইমান উৎপাত নকৰিবি দেই আজিৰ পৰা তহঁতি তই মই শুনিছনে আৰু কমলা তইও এতিয়া ডাঙৰ হ'লি নহয় হে তইও উৎপাত নকৰিবি টেঙা ইমান নাখাবি হ'ব দে তই ভাইটিক ক'বহে লাগে ভালকৈ হে বুজাব লাগে আৰু তই নিজে ঘূৰি ফুৰ হ'ব দিয়া সিহঁতক গালি পাৰিব নালাগে ৰাতিকৈ কুকুৰা এটা দিবলৈ ক'ম বাৰু দে মই হ'ব ঠিক আছে বাৰু ৰাতিকৈ কুকুৰা এটা খাবি এতিয়া উৎপাত কৰি নাথাক এইবোৰ লোকৰ ঘৰলৈ গৈ টেঙা বিচাৰি ফুৰিব নালাগে আৰু এইবোৰ অলৈ তলৈ ঘূৰি ফুৰিব নালাগে দুইটাই একে জেগাতে ঘৰতে বহি থাক আকৌ দুইটা মুখামুখিকৈ বহিলৈ কাজিয়া পেচাল নকৰিবি কৈ দিলোঁ আকৌ হা আকৌ এবাৰ যদি উৎপাত কৰ মই কিন্তু এছাৰিহে উলিয়াম আকৌ কৈ দিছোঁ